নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। আগতে আমি বহু ধৰণৰ ৰোগ ব্যাধিৰ কথা পাতিছিলোঁ। আজি এটা নতুন বিষয়বস্তু লৈছোঁ। সেই বিষয়বস্তুটো হৈছে আমাৰ ভাৰতবৰ্ষৰ নতুন শিক্ষা নীতি, নিউ এডুকেশ্যন পলিচি 2020। আমি জানো আজি কিছুদিনৰ আগতে ভাৰতৰ উভয় সদনত এখন নতুন শিক্ষানীতি সংসদে পাছ কৰে, বৰ্তমান আইনত ৰূপায়িত হৈছে। আৰু কৰোনাৰ কাৰণে ইয়াক প্ৰযোজ্য হোৱা নাই যদিও অতি শীঘ্ৰে ই প্ৰযোজ্য হ'ব। আৰু আশা কৰা হৈছে যে চলিত যিটো শিক্ষানীতি আছে, যিটো শিক্ষা পচন ব্যৱস্থা আছে, এক বহুল পৰিৱৰ্তনৰ সূচনা কৰিব। ইয়াৰ দ্বাৰা শিক্ষিত ছাত্ৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে কৰ্মদক্ষতাও বৃদ্ধি পাব, স্বাৱলম্বী হোৱাত সহায় কৰিব আৰু কৰ্ম বিমুখ হোৱাৰ সলনি কৰ্মপ্ৰেমী কৰি তুলিব। আগৰ শিক্ষানীতিৰ মতে শিক্ষিত সংখ্যা যথেষ্ট বৃদ্ধি পাইছে সঁচা, কিন্তু সেইমতে তেওঁলোকৰ আত্মবিকাশ আৰু স্বাৱলম্বী হোৱাত বৰ বিশেষ সহায় হোৱা নাই। যদিও আজিৰ দিনত বহুকেইজন ভাৰতীয়ই বিশ্বৰ বিভিন্ন ধৰণৰ প্ৰান্তত বিভিন্ন ক্ষেত্ৰত বহুত উচ্চ শিখৰত আছে। আমি গুগলছৰ সুন্দৰ পিল্লাইৰ কথা জানো, বা মাইক্ৰ'ছফ্ট কোম্পানীৰ কথাও জানো, বা অন্যান্য লিডিং যিবিলাক ইণ্টাৰনেশ্যনেল মাল্টিনেশ্যনেল কোম্পানী আছে, তেওঁলোকৰ বহুতবিলাক CEO তাত থকা কৰ্মীসকল ভাৰতীয় হয়। সেই ভাৰতীয়ৰ কৰ্মদক্ষতা তাত বিকাশ হৈছে, কিন্তু আমাৰ ইয়াত তেনেধৰণৰ হোৱা নাই। আৰু অধিকাংশ ক্ষেত্ৰত দেখা যায় যে এইবিলাক ভাৰতীয় মূলৰ হয়, কিন্তু বেছিভাগে গৈ শিক্ষা কেতিয়াবা পশ্চিমীয়া চহৰ বা নগৰ এখনতহে লৈছেগৈ। ইয়াৰ গুণগত কথাবিলাক বিশ্লেষণ কৰিলে দেখা যায় যে তাৰমানে আমাৰ শিক্ষা ব্যৱস্থাত কিবা আসোঁৱাহ আছে, যে আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰত গৈ বাহিৰৰ শিক্ষা গ্ৰহণ কৰি ইমান সুনাম অৰ্জন কৰিব পাৰিছে, কিন্তু আমাৰ শিক্ষাৰ দ্বাৰাই আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক কৰ্মবিমুখ কৰি কেলৈ তুলিছে? তেওঁলোক শিক্ষিত হৈছে সঁচা, কিন্তু স্বাৱলম্বী হোৱাত তেওঁলোকৰ অৰিহণা ইমান যোগোৱা নাই। তেওঁলোকে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ শিক্ষিত হোৱাৰ পিছত নিজে কিবা এটা কৰি খোৱাৰ যিটো প্ৰৱণতা হ'ব লাগিছিলে, তাতকৈ কেতিয়াবা বহু সময় চাকৰিৰ কাৰণেহে চিন্তা চৰ্চা কৰা দেখা যায়। অধিকাংশ সময়ত অফিচে গৈ তেওঁলোকে চাকৰি বিচৰাতহে শান্তি লাভ কৰে, নিজস্বভাৱে কিবা এটা কৰাৰ বৰ স্পৃহা নাথাকে। বা যিয়েই নহওক, যোগ বিয়োগ বহুত আছে সমস্যা। কিন্তু আমি অকণমান আগলৈ ঘূৰি যাওঁচোন। আমাৰ দেশৰ আগতেনো আমাৰ শিক্ষা ব্যৱস্থা কেনেধৰণৰ আছিলে আৰু এই পৰিৱৰ্তনবিলাক কেলৈ কৰিবলগীয়া হৈছে অকণমান জানি লওঁ। আমি জানো যে আমাৰ ভাৰতৰ শিক্ষা এটা সময়ত যেতিয়া মোগলে আমাক অধিগ্ৰহণ কৰাৰ আগতে বৰ উচ্চ স্থানত আছিলে। তক্ষশিলা বা নালন্দাৰ কথা আমি জানো। নালন্দা বিশ্ববিদ্যালয় বা তক্ষশিলা বিশ্ববিদ্যালয় বিশ্বৰ এখন অতি আগশাৰীৰ শিক্ষানুষ্ঠান বা ইউনিভাৰ্চিটি আছিল। সেই তুলনাত সেই সময়ত সেইটো যুগত বিশ্বত তেনেধৰণৰ কোনো ধৰণৰ শিক্ষানুষ্ঠান নাছিলে। বহু সময়ত বাহিৰৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহি শিক্ষা গ্ৰহণ কৰাৰ কথাটো আমি জানো। হিউৱেন-চাঙে নালন্দা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও শিক্ষিত শিক্ষক হিচাপেও তেওঁ জড়িত হৈছিলে। আৰ্যভট্টৰ কথা হওক বা এনেধৰণৰ গুৰুৰ কথা আমি বহু কথা জানো, যিসকলে পিছলৈ আমাৰ এই হিন্দু সভ্যতাক
বিকাশক কিমান অৰিহণা যোগাইছিলে আমি জানো। আৰু সেই বিশ্ববিদ্যালয়বিলাক এসময়ত এই বাহিৰৰ শত্ৰুৱে আক্ৰমণ কৰি বিধ্বস্ত কৰি দিছিলে। কোৱা হৈছে যে নালন্দা বিশ্ববিদ্যালয়খন যেতিয়া জ্বলাই দিছিলে, সেইখন 3 মাহলৈকে তাৰ জ্বলি আছিলে। তাৰ কিতাপবিলাক জ্বলি জ্বলি শেষ হ'বলৈ 3 মাহ কাল লাগিছিলে। কিমান শিক্ষা ভাণ্ডাৰ আছিলে আৰু সেই দুৰাচাৰীসকলে এনেকৈ বিনষ্ট কৰিছিলে, তাৰ কৰুণ কাহিনী বুৰঞ্জী পাতে পাতে পোৱা যায়। তাৰপিছতে আমাৰ ভাৰতবৰ্ষলৈ 1000 বছৰৰ এটা ডাৰ্ক পিৰিয়ড, ক'লা ডাৱৰে আৱৰি ধৰিলে। আমাৰ সেই শিক্ষাৰ গৰিমাবিলাক নাইকিয়া হৈ গ'ল আৰু মোগলৰ আক্ৰমণত আৰু তাৰ পৃষ্ঠপোষকতাত তাৰ পিছত 200 বছৰৰ কাল ইংৰাজৰ ৰাজত্বত আমাৰ এইবিলাক বিনষ্ট হৈ পৰিলে। ইংৰাজসকল আহিল। পোনপ্ৰথমতে তেওঁলোকে ইয়াত বেপাৰৰ কাৰণে আহিছিলে আৰু বেপাৰৰ মাধ্যমেৰে পোনপ্ৰথমতে তেওঁলোকে তেনেকৈয়ে চলি গৈছিলে। তেওঁলোকৰ বিশেষ চিন্তা চৰ্চা ইয়াত বিকাশৰ কথা নাছিলে, যে মুনাফা অৰ্জন কৰাৰ কথা আছিলে। পিছলৈ 1835 চনত মানত কিছু পৰিৱৰ্তন ঘটে। সেই পৰিৱৰ্তনৰ সূচনা আচলতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰা নাছিলে। তেতিয়া ইংৰাজৰ শাসন, ৰাজকীয় শাসনে এটা সিদ্ধান্ত লৈছিলে যে ইয়াত শিক্ষাৰ কিবা ব্যৱস্থা ল'ব লাগে। আৰু তাৰ ফলস্বৰূপতে ইংৰাজৰ ৰাণীয়ে ইয়ালৈ পঠাই দিছিলে থমাছ বেবিংটন মেকলে। থমাছ বেবিংটন মেকলে আছিলে পোনপ্ৰথমতে ভাৰতত ইংৰাজী শিক্ষা পাঠদানৰ পৃষ্ঠপোষক। তাক কোৱা হৈছিলে মেকলেক মাইনুটছ ইন 1835। 1835 চনত তেওঁ এখন খচৰা প্ৰস্তুত কৰিলে। এই খচৰাখনত উদ্দেশ্য আছিলে যে ইয়াত প্ৰচলিত সংস্কৃত আৰু পাৰ্চী ভাষাক মষিমূৰ কৰা আৰু ইয়াৰ ঠাইত ইংৰাজী ভাষাক প্ৰতিষ্ঠিত কৰা। ইয়াৰ আগতে চৰকাৰী কিছু অনুদান পাই পেলাই আনুষ্ঠানিক শিক্ষাবিলাক সংস্কৃত আৰু পাৰ্চী ভাষাৰ মাজত চলিছিল। কিন্তু মেকলে ক'লে যে এই সংস্কৃতৰ শিক্ষা ভাণ্ডাৰটো ইমান ধনী নহয়, তাত জ্ঞানৰ ভাণ্ডাৰ নাই। তেওঁ এনেকো ক'লে যে সংস্কৃতৰ শিক্ষা জ্ঞান ভাণ্ডাৰৰ যিটো ভাণ্ডাৰ, সেইটো বোলে ইউৰোপৰ এখন লাইব্ৰেৰীৰ এটা চেল্ফৰ সমান। তাতে বোলে সিমানখিনি বস্তুটোতকৈ বেছিহে আছে। আমাক ইমান নিম্নভাৱে দেখুৱাইছিলে। সংস্কৃত ভাষাৰ জ্ঞান গৰিমা তেওঁ একো জনা নাছিলে। নজনাকৈ তেওঁ সেইটো এটা মন্তব্য দিছিলে আৰু কৈছিলে যে সংস্কৃতৰ যোগেদি এনেধৰণৰ শিক্ষা দিয়া ব্যৱস্থাটো কঠিন আৰু সেই কথাটো সম্ভৱ নহয়। অৱশ্যে সেই সময়ত সমাজ সুধাৰক ৰাজা ৰামমোহন ৰায়েও তেওঁলোকক সমৰ্থন দিছিলে। যি কি নহওক, তেওঁ খচৰাখনৰ মূল বিষয়বস্তুটো আছিলে যে ইয়াত ভাৰতীয়সকলৰ ভাৰতীয় তেজ, ভাৰতীয় শৰীৰ থাকিব, কিন্তু তেওঁ চিন্তা ধাৰণা বিকাশ বুদ্ধিমত্তাবিলাক ইংৰাজী হ'ব। তেওঁলোকৰ চিন্তা ধাৰণাবিলাক ইংৰাজী হ'ব, কিন্তু বডি আৰু গাটো বা তেজ হ'ব ভাৰতীয়। এটা বিজতৰীয়া বস্তু সোমাই পৰিলে। আৰু তেওঁ ভাবিলে যে সকলোকে শিক্ষাদানৰ ব্যৱস্থা কৰা নহ'ব, কেৱল অকল সেইসকলক কি হ'ব যিসকলে অকল ইলাইট ক্লাছৰ ওপৰ শ্ৰেণীৰ হয়, তেওঁলোককে শিক্ষা দিয়া হ'ব। আৰু এই শিক্ষাদানৰ মূলত এটা বস্তু সোমাই আছিলে যে তেওঁলোকক এনেকুৱা শিক্ষা দিয়া যাওক যাতে তেওঁলোকে কেৰাণী মহৰী হয়, তেওঁলোকে সেই শিক্ষিত ভাৰতীয়সকলে ইংৰাজৰ অনুগত্য হিচাপে কাম কৰিব পাৰে, কিন্তু নিজস্ব বিকাশ বুদ্ধি কিন্তু বিকাশ হ'বলৈ দিয়া নহৈছিলে। তাৰমানে তেওঁলোকক ইমানেই শিক্ষা দিয়া হ'ব যাতে তেওঁলোকক কেৰাণী মহৰী হৈ কাম কৰক, তেওঁলোকে নিৰ্দেশনাবিলাক পালন কৰি সেইবিলাক ৰূপায়িত কৰক। কাৰণ এনেধৰণৰ অফিচাৰবিলাকক ইংৰাজৰ পৰা আনি গোটেই মেচিনেৰীটো চলাবৰ কাৰণে তেওঁলোকৰ খৰচ বেছি হৈছিলে, তেওঁলোকৰ দৰমহা বেছি দিব লাগে। গতিকে নিতান্ত স্বাভাৱিক কথা যে ইংৰাজসকলে ভাবিলে যে কম দৰমহাৰে কম খৰচৰে ইয়াৰে মানুহক আমি কেনেকৈ কামত চলাব পাৰোঁ, আৰু তাৰ কাৰণে ডাকঘৰ হওক, ৰেলৱে ষ্টেচনে হওক
বা কোৰ্ট কছাৰীতে হওক এই লিখা পঢ়া সকলোবিলাক কাম কৰিবৰ কাৰণে গোটেই প্ৰণালীটো চলাই থাকিবৰ কাৰণে চৰকাৰী প্ৰণালীটো চলাবৰ কাৰণে তাৰ কাৰণে কৰ্মীসকলৰ দৰকাৰ হৈ গ'ল আৰু সেইসকলক এই ইংৰাজী শিক্ষা মাধ্যমতে ভাৰতীয়সকলকে নিয়োজিত কৰাৰ ব্যৱস্থা কৰা হ'ল যাতে তেওঁলোকে কামেই কৰক কিন্তু তেওঁলোকৰ আত্মবিকাশক যাতে ইমান বেছি উদগনি দিয়া নহয় তাৰো ব্যৱস্থা লোৱা হ'ল। এই যে ব্যৱস্থাটো ল'লে মেকলে কনচেপ্ট বুলি কোৱা হয়, মেকলে 1835 মাইনুটছ আৰু সেই সময়ত আছিলে গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংছে তেওঁ দিয়া সকলোবিলাক খচৰা মানি লৈছিলে আৰু সেইটো প্ৰযোজ্য কৰিছিলে আৰু সেই প্ৰযোজ্য ব্যৱস্থা যিটো 1835 চনত আৰম্ভ হ'ল সেই কথাটো অব্যাহত হৈ থাকিলে। অব্যাহত হোৱাৰ পিছতো 1947 চনত আমি স্বাধীন হোৱাৰ পিছতো আমাৰ পোনপ্ৰথমতে স্বাধীন ভাৰতৰ শিক্ষামন্ত্ৰী আছিলে মৌলানা আব্দুল কালাম। এতিয়া মৌলানা আব্দুল কালামৰ কথা ক'বলৈ গ'লে যে তেওঁ মক্কাত জন্ম হৈছিলে আৰু তেওঁ কোনো আনুষ্ঠানিক শিক্ষা নাছিলে, কোনো ইনষ্টিটিউচনেল ট্ৰেইনিং নাছিলে, কিন্তু তেওঁ ঘৰতে বহি মৌলবীৰ দ্বাৰাই শিক্ষা গ্ৰহণ কৰিছিলে আৰু সেইজনী শিক্ষাগৰতে একচুৱেলি ক'বলৈ গ'লে ইংৰাজী মাধ্যমৰ আমি ইংৰাজসকলে কৰি যোৱা প্ৰণালী যিটো আছে তাকে অব্যাহত কৰি ৰাখিছিলে, কোনো গুণগত বৈশিষ্ট্যৰ কোনো পৰিৱৰ্তনৰ ব্যৱস্থা কৰা নাছিলে। পোনপ্ৰথমতে কিছু পৰিৱৰ্তন হৈছিলে 1968 চনত। 1968 চনৰ পিছত 1986 চন 1986 আৰু 1992 কিছু পৰিৱৰ্তন কৰা হৈছিলে, কিন্তু এইবিলাকে আচলতে ভাৰতীয় সংস্কৃতিক ভাৰতীয় শিক্ষাদণ্ডক নিজস্বভাৱে প্ৰতিষ্ঠিত কৰাত কোনো সহায়ক হোৱা নাছিলে। আমাৰ যি গুণ গৰিমা ব্ৰিটিছৰ আগত বা আমাৰ বৈদেশিক শক্তিয়ে আক্ৰমণ কৰাৰ আগত যি আছিলে সেই শক্তিটো সেই জ্ঞান সেই ভাণ্ডাৰটো সংযোজিত কৰি পুনৰুজ্জীৱন কৰিবৰ কাৰণে কোনো ধৰণৰ গুণগত ব্যৱস্থা লোৱা নাছিলে। কাৰ্যত ইংৰাজে কৰি যোৱা প্ৰণালীটোকে অব্যাহত কৰা হৈছিলে। এতিয়া নতুনকৈ যি চিন্তা কৰা হৈছে 2020 চনত নতুন শিক্ষানীতি যাক কোৱা হয় নিউ এডুকেশ্যন পলিচি NEP, এই নিউ এডুকেশ্যন পলিচি নতুন শিক্ষানীতিত 5+3+3+4 আগতে আমাৰ শিক্ষানীতি আছিলে 10+2 10 মানে প্ৰথম শ্ৰেণীৰ পৰা একদম +1ৰ পৰা ক্লাছ 10লৈকে মেট্ৰিক দিলে সেইখিনি 10 আৰু পিছৰখিনি হায়াৰ ছেকেণ্ডেৰী যিটো পিৰিয়ড হ'ল +2 আৰু তাৰপিছতে তেওঁ এটা ষ্ট্ৰীমত সোমাই যায় আৰু সেইটো যেনিবা আৰ্টছ হওক ছায়েন্স হওক ইঞ্জিনিয়াৰিং হওক এটা গতিত সোমাই পৰিলে আৰু তাৰ এটা কথা হ'ল যে সেই গতিত এবাৰ সোমাই পৰিলে তাৰপৰা ওলাই অহাটো বৰ কঠিন হয় যে আৰ্টছৰ ল'ৰা এটা কিবা কাৰণত সোমাই পৰিলে আৰু হকে বিহকে বেয়া হ'লেও ভাল হ'লেও সি কিবা কৰি হ'লেও মনত ইচ্ছা নহ'লেও আৰ্টছ পঢ়িবলৈ বাধ্য হৈ পৰে। ছায়েন্সৰ ল'ৰা এটাই পঢ়িলে অলপতে ভাল লাগিলে, পিছলৈ তেওঁ পঢ়ি একদম বেয়া পাইছে, উপায়ন্তৰ নাই, কিন্তু কিবা কৰি হ'লেও তেওঁ পঢ়িছে কিন্তু ইচ্ছা নাই। ইয়াত আৰু ঘূৰি অহা ৰাস্তাটো তেনেই কঠিন। কিন্তু নতুন শিক্ষানীতিত তেনেধৰণৰ সুবিধাবিলাক দিয়া হৈছে যাতে তেওঁলোকে আগবাটতে ইফালৰ পৰা সিফাল সিফালৰ পৰা ইফাল তেওঁলোকে নিজৰ কম্বিনেশ্যন নিজে ইচ্ছামতে আৰু নিজৰ চইচ মতে কৰিব পৰা সুবিধা আছে। আৰু যি কি নহওক এই 5+3+3+4 এই বস্তুটোনো কি এই কথাটোকে অকণমান ভাবি লওঁ। এতিয়া প্ৰথম 3 বছৰ তাৰমানে কোনো ধৰণৰ পৰীক্ষা চৰীক্ষা ব্যৱস্থা নাই, কোনো আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থাও নাই। তাৰ ল'ৰা ছোৱালীকেইটা আহিব, খেলা ধূলা কৰিব, নিজৰ মতে যি আৰ্ট কৰে, যি খেলে কৰে, লেতেৰা কৰে, সকলো নিজৰ মতে কৰিবলৈ দিব। তাৰমানে ঘৰত যিবিলাক কৰি তেওঁলোকে ভাল পাইছিলে এতিয়া শিক্ষা অনুষ্ঠানত আহিব। তাৰ ফলত কি হ'ব, শিক্ষাৰ অনুষ্ঠানৰ প্ৰতি যিটো ভয়, যিটো তেওঁলোকৰ এটা স্কুললৈ যোৱাটো এটা ভয় সংশয়ৰ যিটো ভাৱ আছিলে সেইটো নাইকিয়া হ'ব। কাৰণ জানিব যে স্কুলত গৈ পেলাইতো তেনেকুৱা ধৰণৰ কোনো শিক্ষা ব্যৱস্থাই নাই, অকল খেলা ধূলাহে কৰিব লাগে, গতিকে তেওঁলোকে স্কুললৈ যোৱাটোৰ প্ৰতি আকৃষ্ট হ'ব। প্ৰথম 3 বছৰ এনেকৈ গ'ল, পিছৰ 2 বছৰ 5ৰ 2 বছৰ থাকিলে নহয়, সেই 2 বছৰ ক্লাছ 1 এণ্ড ক্লাছ 2 পঢ়োৱা হ'ব। আৰু ক্লাছ 1 ক্লাছ 2 যিটো শিক্ষা হ'ব সেইটো কোৱা হয় ফাউণ্ডেশ্যন কোৰ্চ। তাত কোনো ধৰণৰ পৰীক্ষা ব্যৱস্থা নাথাকিব, কিন্তু অকল শিক্ষা নহয়। ক্লাছ 1 এণ্ড ক্লাছ 2ত কোনো ধৰণৰ পৰীক্ষা ব্যৱস্থা নাই, অকল তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা শুভাৰম্ভ কৰা হ'ব। এতিয়া ক্লাছ 1 ক্লাছ 2 গ'ল 5 বছৰৰ ভিতৰত,
এতিয়া প্ৰথম এতিয়া +3 3 বছৰ এতিয়া প্ৰথম 3 বছৰ যেতিয়া হ'ব তাক কোৱা হয় প্ৰিপেয়াৰটৰি ইয়াৰ ইয়াতে কি হ'ব ক্লাছ 3 ক্লাছ 4 ক্লাছ 5 হ'ব এই প্ৰিপেয়াৰটৰি ইয়াৰ ক্লাছ 3 ক্লাছ 4 এণ্ড ক্লাছ 5 লৈকে যাব তাত অৱশ্যে প্ৰথম শিক্ষাদানৰ ব্যৱস্থাটো কেৱল মাতৃভাষা দিয়া ব্যৱস্থা কৰা হৈছে গতিকে মাতৃভাষাতে পঢ়িব 1 নম্বৰ কথা 2 নম্বৰ তাত কিন্তু তাত পৰীক্ষাৰ ব্যৱস্থা থাকিব পৰীক্ষাৰ ব্যৱস্থা থাকিব মাতৃভাষাতে পঢ়িব পৰা হ'ব গতিকে প্ৰথম +3 এইখিনি পাৰ হৈ গ'ল পিছৰ 3 বছৰ কোৱা হয় মিডিল ষ্টেজ গ্ৰুপ বুলি পেলাই আৰু তাতে এতিয়া ক্লাছ 5 লৈকে এইখিনি পঢ়িলে গতিকে ক্লাছ 6 ক্লাছ 7 ক্লাছ 8 এতিয়া পঢ়িব লাগিব ক্লাছ 6 ক্লাছ 7 ক্লাছ 8ত কম্পিউটাৰ শিক্ষাদানৰ ব্যৱস্থা কৰা হ'ব তাত কাৰিকৰী শিক্ষাদানৰ ব্যৱস্থা কৰা হ'ব আৰু এটা ভাৰতীয় ভাষাৰ শিক্ষাৰ কাৰণে ব্যৱস্থা কৰিছে ইতিমধ্যে কৈছোঁ যে মিডিয়ামত যিটো শিক্ষা হ'ব সাধাৰণতে মাতৃভাষাতে দিয়া ব্যৱস্থা আছে কিন্তু এতিয়া অৱস্থা 35 পাৰ হৈ গ'ল তাতে কিন্তু এটা ইণ্ডিয়ান লেংগুৱেজৰ কথা উল্লেখ কৰা হৈছে যে ইণ্ডিয়ান লেংগুৱেজ এটা শিকিব লাগে হিন্দী হওক কিবা হওক মাৰাঠী হওক যোনে যি ভাল পায় ভাৰতীয় ভাষা এটা শিকিব লাগে আৰু তাতে তেওঁলোকক কিছুমান কাৰিকৰী কথা শিকাব কোনোবাই নিটিং ভাল পায় কোনোবাই ফিচাৰী ভাল পায় কোনোবাই আৰ্ট ভাল পায় কোনোবাই মিউজিক ভাল পায় কোনোবাই কিবা কৰি ভাল পায় এনে ধৰণৰ তেওঁলোকৰ কাৰিকৰী শিক্ষাদানৰ এটা ব্যৱস্থা থাকিব কোনটোৰ প্ৰতি ইণ্টাৰেষ্টেড কোনোবাই নিটিং কৰি ভাল পায় কোনোবাই মিউজিক বজাই ভাল পায় কোনোবাই গান গাই ভাল পায় কোনোবাই আৰ্ট কৰি ভাল পায় এওঁলোকক উদ্যোগী দিয়া হ'ব গতিকে প্ৰথম এই ক্লাছ 8 লৈকে মিডিল এজত তেওঁলোকক এনে ধৰণৰ সুবিধাবিলাক প্ৰদান কৰা হ'ব এতিয়া আহিলে ক্লাছ +4 পিছৰখিনি +4 এতিয়া কি হ'ব 9 10 11 12 9 10 11 12 খিনি হ'ব পিছৰ 4 গতিকে 5 + 3 + 3 + 4 এতিয়া এই 4টো মানে 12 লৈকে হ'ব তাৰমানে এইখিনি আচলতে 12 আগৰ যিটো আছিলে 10 + 12 একেখিনি কভাৰ কৰিব এতিয়া এইখিনি শিক্ষাদানৰ কি ব্যৱস্থা থাকিব তাত সেমিষ্টাৰ ব্যৱস্থা থাকিব তাৰমানে প্ৰত্যেকটো সেমিষ্টাৰতে তেওঁলোকে পৰীক্ষা দিব লাগিব আৰু সেমিষ্টাৰৰ শেষতে তেওঁলোকে এটা বেলেগ এটা সেমিষ্টাৰলৈ যাব 1 নম্বৰ কথা পৰীক্ষাৰ ব্যৱস্থা থাকিব 2 নম্বৰ কথা 3 নম্বৰ কথা তেওঁলোকৰ কিছুমান ফৰেইন লেংগুৱেজ শিকোৱাৰ ব্যৱস্থা কৰা হ'ব কাৰণ পিছৰ 4 বছৰ তেওঁলোকে এটা ফৰেইন লেংগুৱেজ শিকিব আৰু তেওঁলোকৰ যিবিলাক ছাবজেক্ট হ'ব এই ছাবজেক্টবিলাক নিজৰ চইচ মতে হ'ব কেতিয়াবা ছাবজেক্টৰ কম্বিনেশ্যনবিলাক এনেকুৱা হ'ব পাৰে যে আৰ্টছৰ এটা ছাবজেক্ট ভাল পাইছে তেওঁ হয়তো ছায়েন্সৰ এটা ছাবজেক্ট কোনোবা জিঅ'গ্ৰাফি কোনোবা ষ্টেটিষ্টিক্স লগতে বোলে ছায়েন্সৰ পাৰ্থক্য হৈছে কোনোবা মেথমেটিক্স কোনোবা হিষ্ট্ৰী আৰু কোনোবা বেলেগ এটা ছাবজেক্ট এনেধৰণৰ কম্বিনেশ্যনৰ কাৰণে সুবিধা কৰা হ'ব তাত কোনো ষ্ট্ৰীমৰ ব্যৱস্থা নাথাকিব আগতে যিটো আমাৰ ভবা হৈছিলে যে ষ্ট্ৰীম যে আমাৰ সাধাৰণতে 12 পাছ কৰাৰ পিছত এটা ষ্ট্ৰীমত সোমাই ইঞ্জিনিয়াৰিং হওক মেডিকেল হওক এটা ধাৰাৰ মাজত সোমাই পৰে এই ধাৰাটোৰ মাজত সোমাই পৰিলে তাৰ পৰা ওলাই অহাটো সম্ভৱ নহয় আৰু কোলেটাৰেল এণ্ট্ৰি তাৰমানে এইটো বিভাগৰ পৰা তাৰ সোমাই যোৱাটো কোনো সম্ভৱ নহয় আৰ্টছৰ পৰা পটকলে ছায়েন্সৰ পৰা কেতিয়াবা আৰ্টছলৈ যাব পাৰি কিন্তু আৰ্টছৰ পৰা কেতিয়াবা ছায়েন্সলৈ অহাটো কঠিন হৈ পৰে গতিকে এনেধৰণৰ অসুবিধাৰ ফলত কিছুমান ল'ৰা ছোৱালীয়ে পঢ়িবলৈ ইচ্ছা নাথাকিলেও কম্পালচনৰ মাজত তেওঁলোকে পঢ়িবলৈ বাধ্য হয় এতিয়া এই শিক্ষাদানৰ মাজত তেওঁলোকৰ নিজৰ ছাবজেক্ট চইচটো থাকিব তেওঁলোকে কোনটো ভাল পাইছে কিটো পঢ়ি ভাল পাইছে মনোগ্ৰাহী কোনটো হৈছে তেনেধৰণৰ শিক্ষাদানৰ এটা সুবিধা থাকিব তাৰ ষ্ট্ৰীমৰ ব্যৱস্থা নাথাকিব এতিয়া আহোঁ স্নাতকোত্তৰ কথা স্নাতকোত্তৰ সাধাৰণতে 4 বছৰৰ কোৰ্চ হয় 4 বছৰৰ কোৰ্চটো প্ৰথম 1 2 3 4 এতিয়া এবছৰ যদি পঢ়ে এবছৰ পঢ়াৰ পিছতো যদি তেওঁ কিবা কাৰণত পঢ়িব নোৱাৰিলে কিবা ফাইনেন্সিয়েল প্ৰব্লেম হ'ল দেউতাৰ সমস্যা হ'ল কিবা হ'ল পঢ়িবলৈ পাৰিলে তেওঁ কিন্তু এখন চাৰ্টিফিকেট পাবলৈ যোগ্য হ'ব আগতে আমাৰ কোৰ্চটো যদি আধাতে এৰি দিয়ে তেওঁৰ কোনো চাৰ্টিফিকেট পাবলৈ যোগ্য নহয় আৰু তেওঁলোকক আধৰুৱা হিচাপে ৰখা হয় পিছত বহু দিনৰ মূৰত আকৌ যদি কিবা কাৰণত সোমাব বিচাৰে সেইটো কাৰণে বহুত জটিল হৈ পৰে এতিয়া তেনে ব্যৱস্থা নাই এতিয়া এবছৰ যদি পঢ়ে তাক চাৰ্টিফিকেট দিয়া হ'ব যদি 2 বছৰ পঢ়ে তাক ডিপ্ল'মা দিয়া হ'ব যদি 3 বছৰ পঢ়ে তাক ডিগ্ৰী দিয়া হ'ব আৰু 4 বছৰ যদি পঢ়ে একেলগে তেনে স্কলাৰ দিয়া হ'ব গতিকে এনেধৰণৰ ব্যৱস্থা আছে আৰু 2 বছৰ পঢ়াৰ পিছতো তেওঁ আকৌ কেইবছৰমান কিবা কাৰণত যদি পঢ়িবলৈ নোৱাৰিলে কিবা কাৰণত তেতিয়া পুনৰ আহি পেলাই আকৌ সেই জেগাত পঢ়াৰ ব্যৱস্থা আছে ইতিমধ্যে তেওঁ এখন চাৰ্টিফিকেট 2খন চাৰ্টিফিকেট পাই থৈছে গতিকে সেইখিনি কমপ্লিট কৰিব পাৰিব এতিয়া আহোঁ পিছৰখিনি পোষ্ট গ্ৰেজুৱেটৰ পিছৰখিনি যে তাতে এমফিলৰ কোনো ব্যৱস্থা নাথাকিব কিন্তু PhD ব্যৱস্থা থাকিব PhD 4 বছৰীয়া কোৰ্চ হ'ব
আৰু ইয়াত যদি প্ৰথমতে তেওঁ 4 বছৰটো পুৰা কমপ্লিট কৰিছিলে তেতিয়াহ'লে তেওঁৰ কাৰণে এইটো সুবিধাজনক হ'ব, তেওঁ তেতিয়া এবছৰ কমকৈ কৰিলে হ'ব। কিন্তু এনেই গোটেই কোৰ্চটো 4 বছৰৰ ভিতৰত শেষ কৰিব লাগিব আৰু ইয়াত এমফিলৰ কোনো ব্যৱস্থা নাই। গতিকে এনেধৰণৰ ব্যৱস্থাৱলীৰ যোগেদি আচলতে ছাত্ৰ ছাত্ৰীসকলক কাৰিকৰীভাৱে কাৰিকৰী শিক্ষাদানৰ ব্যৱস্থাৰ লগতে স্বাৱলম্বীৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু যদি আত্মবিকাশৰ আত্মস্বাৱলম্বী হৈ পেলাই তেওঁ যে থিয় দিব পাৰে, শিক্ষিত হৈ পেলাই, এই কথাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। এই গোটেই শিক্ষানীতিটো যাতে সমভাৱে গোটেই ভাৰতবৰ্ষতে সমভাৱে প্ৰযোজ্য হয়, তাৰ কাৰণে মিনিষ্ট্ৰী অফ এডুকেশ্যন থাকিব। আগতে যিটো হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আমাৰ ডিপাৰ্টমেণ্ট আছে, হিউমেন ৰিচোৰ্চ যে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়, আজিকালি সেই মন্ত্ৰালয় নাথাকিব, তাৰ সলনি এডুকেশ্যন বা শিক্ষা মন্ত্ৰালয় থাকিব। এই শিক্ষা মন্ত্ৰালয়ৰ ভিতৰত আকৌ 4টামান ভাগ থাকিব। এটা ভাগে মানে শিক্ষকসকলক ট্ৰেইনিঙৰ ব্যৱস্থা ল'ব, এটা ভাগে আকৌ ছাত্ৰসকলক কাৰিকৰী সা সুবিধা দিয়াৰ লগতে জলপানী আদি ব্যৱস্থা কৰিব, এটা ভাগে আকৌ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক চাব, আৰু এটা ভাগে তেওঁলোকৰ দৰমহা পাতি আদি কথা চিন্তা কৰিব। গতিকে 4টা ভাগে তেওঁলোকৰ গোটেই ভাৰতবৰ্ষত যাতে সমানভাৱে শিক্ষানীতিটো প্ৰযোজ্য হয়, তাৰ কাৰণে এই মন্ত্ৰালয়ৰ তলত 4টা বিভাগ থাকিব। 4টা বিভাগে বিভিন্ন ধৰণে বস্তুবিলাক যাতে সুবিধামতে কামবিলাক হয় আৰু সা সুবিধাবিলাক দিব পৰা যায়, তাৰ কাৰণে ব্যৱস্থা ল'ব। আগতে আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ কাৰণে বৰ কম পইচা খৰচ কৰা হৈছিলে, আমাৰ GDP 3% ব্যৱস্থা কৰা হৈছিলে। এতিয়া কিন্তু GDP 6%, মানে যথেষ্ট দুগুণ খৰচ ব্যৱস্থা কৰা হৈছে। তাৰ ফলত শিক্ষাৰ কাৰণে যথেষ্ট চৰকাৰে খৰচ কৰিবলৈ সিদ্ধান্ত লৈছে। তাৰ ফলত শিক্ষাৰ ব্যৱস্থা মানদণ্ডবিলাক বহুত উন্নত হ'ব। ইয়াৰ ওপৰতে যে প্ৰাইভেট স্কুলৰ লগত ইয়াৰ সমস্যা, প্ৰাইভেট স্কুলৰ ব্যৱস্থা কি হ'ব? প্ৰাইভেট স্কুলবিলাকৰ কাৰণেও একে শিক্ষানীতি প্ৰযোজ্য হ'ব। তেওঁলোকৰ ক্লাছ যিবিলাক প্ৰাইভেট স্কুল আছিলে, তেওঁলোকৰ কিছুমান ক্লাছত ভাগ কৰা হ'ব। আৰু সেই ক্লাছৰ এটা ক্লাছ 1, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 এনেকুৱা ধৰণৰ হ'ব। তাতে তেওঁলোকৰ কিছুমান যিটো ফিক্স ষ্ট্ৰাকচাৰ, যিবিলাক মানে তেওঁলোকৰ শিক্ষাৰ মাচুল দিব লাগে, সেই মাচুলবিলাকৰ এটা নিৰ্ধাৰণ কৰি দিয়া হ'ব। তেওঁলোকৰ কেটাগৰী ৱাইজ, গ্ৰেড 1ত ইমানখিনি হ'ব, গ্ৰেড 2ত ইমানখিনি হ'ব, গ্ৰেড 3, কাৰণ প্ৰত্যেকবিলাক স্কুলৰ মানদণ্ড একে নহয়। কিছুমান বহুত ইণ্টাৰনেশ্যনেল লেভেলৰ স্কুল আছে, তেওঁলোকৰ মানদণ্ড বেলেগ হ'ব, আৰু প্ৰাইভেটৰ তলৰ শ্ৰেণীও আছে যিবিলাকৰ মানদণ্ড অলপ নিম্ন হয়। নিম্ন হ'লে তেওঁলোকৰ ক্ষেত্ৰত মাচুলৰ কি এটা ধাৰা হ'ব, সেইটো গভৰ্ণমেণ্টে নিৰ্ধাৰণ কৰি দিব, তাৰ মাজতে তেওঁলোকে ল'ব লাগিব। আৰু মাধ্যম হিচাপে তেওঁলোকক জোৰ জবস্তি নাই। যদি ইংলিছ মিডিয়ামতে ল'ৰা ছোৱালীবিলাকে ভাল পাইছে, তেতিয়াহ'লে সৰুৰ পৰা ইংলিছ মিডিয়ামত পঢ়াটো বাধা নাই। কিন্তু আৰম্ভণি শিক্ষা ব্যৱস্থাত এই শিক্ষানীতিয়ে মাতৃভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা লৈছে। পিছলৈ এটা ইণ্ডিয়ান লেংগুৱেজ আৰু তাৰ পিছলৈ এটা ফৰেইন লেংগুৱেজৰ কথা ভবা হৈছে। ইয়াৰ উপৰি আৰু এটা এই শিক্ষানীতিৰ কথা নতুনকৈ চিন্তা কৰা হৈছে যে বাহিৰত থকা বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটি আছে, কেম্ব্ৰিজ হওক, অক্সফৰ্ড হওক, বা বিভিন্ন ধৰণৰ 50খনমান ভাল ইউনিভাৰ্চিটি আছে, য'ত আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈ যায়। অৱশ্যে সকলোৰে কাৰণে এইটো সুবিধা নহয়, যাৰ সুবিধা হৈছে তেওঁলোকে এইবিলাকৰ ইউনিভাৰ্চিটিত পঢ়েগৈ, অক্সফৰ্ড হওক, কেম্ব্ৰিজ হওক, বা ইণ্টাৰনেশ্যনেল ডাঙৰ আন্তঃৰাষ্ট্ৰীয় এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। এতিয়া এই বিশ্ববিদ্যালয়বিলাকৰো এটা কেম্পাছ ভাৰতবৰ্ষত স্থাপন কৰিবৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা লৈছে। তাৰ ফলত কি হ'ব যে ইয়াৰ ল'ৰা ছোৱালীবিলাকে গৈ পেলাই তাত পঢ়াতকৈ ইয়াতে পঢ়িব। সেই কেম্পাছত বিভিন্ন ধৰণৰ সা সুবিধা দিয়া হ'ব, যাতে তেওঁলোকে ইয়াতো কেম্পাছত আচলে আৰু একেধৰণৰ শিক্ষা মানদণ্ড যাতে ইয়াতো দিব পাৰে, তাৰ কাৰণে ব্যৱস্থা লোৱাৰ কথা ভবা হৈছে। তাৰ ফলস্বৰূপতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে বাহিৰত যোৱাতকৈ ইয়াতে পঢ়ি একেধৰণৰ মানদণ্ড তেওঁ উপলব্ধ কৰিব পাৰিব বুলি ভবা হৈছে। তাৰোপৰি আৰু এটা কথা হ'ব যে যদি এনেধৰণৰ ইউনিভাৰ্চিটিবিলাকে আমাৰ ভাৰতবৰ্ষত আহে, তেতিয়া আমাৰ ইয়াত থকা দেশীয় যিবিলাক ইউনিভাৰ্চিটি আছে তাৰ মাজত এটা হেল্ডি কম্পিটিশ্যন হ'ব। তাৰ ফলত নিশ্চিতভাৱে শিক্ষাৰ এটা মানদণ্ডটো উন্নত হ'ব। গতিকে এনেধৰণৰ পৰিৱৰ্তনবিলাক যুগান্তকাৰী হ'ব বুলি আশা কৰা হৈছে।
আৰু 2020 চনৰ এই শিক্ষা প্ৰণালী অহা এবছৰ দুবছৰৰ ভিতৰতে কাৰ্যকৰী হ'ব বুলি ভবাইছে। অৱশ্যে কৰোণাৰ কাৰণে এই কথাটো অলপ দেৰি হৈছে, কিন্তু অতি ভৱিষ্যতে হ'ব আৰু আশা কৰা হৈছে যে আহি থকা প্ৰজন্মৰ কাৰণে এটা সুদূৰ প্ৰসাৰী পৰিৱৰ্তনৰ আৰম্ভণি হ'ব। এয়া আমাৰ আজি আলোচনা বিষয় আছিলে। আশা কৰোঁ এই বিষয়বস্তুৰ দ্বাৰা আপোনালোক উপকৃত হ'ব। নমস্কাৰ।